ओ दोस्ती हेड सागत हेड सबके मेरे यूट्यूब चैनल पर और एक बार स्वागत करते हैं मेरा अपना स्टाइल मोर सुन अपना स्टाइल ना सदाय सदाय पाहरिए जां केनके आरो स्वागत करिम अपना स्टाइल दि बर्तमान মই যাই আছো ঘৰত একলা একলি এই আন্ধাৰ মুন্ধাৰেদি মানে হাজিৰা কৰিব গৈছিলো আহাতে দেৰিয়ে হ'ল তো আজিৰ ভিডিওটা মানে অলপ বেলেগতকৈ বেলেগ হ'ব যাই আছে গতিকে যোৱা আগতে ঘৰত যাই পাম তাৰ পিছত কম দে 1 billion zillion jillion billion cotillion times later দস্তি হাত ঘৰ আহিব মই কালিয়ে পাইছো কিন্তু মানে হাজিৰা কৰা ভাগান না সেইকাৰণে এনেকা টোপনি লাগছে মই বেলটিয়ে গেছো আৰু একো কবা মানে টোপনিয়ে যাই পাইছো একো কবা নৰা আৰু আজিৰ ভিডিওটা অলপ বেলেগতকৈ বেলেগ কালিতো কৈছোৱে মানে কিমান আর আমার ঘর কিবা বাড়ি পিস কিবা হর পিস এগুলা গোটাই দেখে থাকিম মানে আজি অলপ বেলেগতকৈ বেলেগ করবা যাই আছো মানে গরমের পরিমাণটো বহুত পড়ছে সেই কারণে অলপমান বেশি নহয় 10-20 ডাল মান গাছ ৰোৱাৰ মাথা মারছো গাছ গতিকে একালাই 20 ডাল মান গাছ ৰোৱাটো সম্ভৱ নহয় তো এটা বা দুটা লগ লব লাগব মই আৰু তাহো কিন্তু এনেই নাযায় অল্প অল্প হলিও কিবা খুৱাব লাগব সৰু চলি না সেইকাৰণে কিবা মেগি চেকি অলপ খুৱাই ফেলে আৰু ফুসলে ফাসলে নিবা লাগব দে আৰু কাৰণ গাছ ৰোৱাৰ কথা ভাই বহুত গৰমৰ পৰিণাম বেছি পৰি আছে গাছ পলি ৰুবা যাবৰ কাৰণে এটা বান্দা আনি ফেলে হাজিৰ গ'ল ৰ কিন্তু কি গাছ ৰুম ইথানক লেকিন মোৰ মাথাত খেলাই নাই আৰু খেলালেওনো কি কৰিম ইথানক লেকিন গাছ পলি যোগাৰে কৰা নাই মানে আমে ৰুম না জামে ৰুম না কদমে ৰুম কি যিকোনো হলিও ৰুবা লাগব কিন্তু ইথানক লেকিন গাছ পলি মোৰ ওচৰত আহি হাজিৰ হোৱা নাই গতিকে গাছ পলিটো যোগাৰ কৰিব লাগিব গতিকে আগতে আমি গাছ পলি যোগাৰ কৰোঁ তাৰপিছত তন্তক লগ পাম হা কিন্তু গাছ পলি ৰুবা যোৱাৰ আগতে বোলে সি মেগি খায় মানে মোৰ লগত যাই আছে বৰ্তমান সি বোলে মেগি খায় সেইকাৰণে আৰু এক পেকেট বহে দিলোঁ দে আৰু আহি পেলাইতো খামেই মেগি ইথানো আৰু প্ৰথম গাছ পলি ৰোৱাৰ আগতে এক পেকেট আৰু উভলনি কৰি খাই যাম না কি কোৱা a few moments later মেগি চেগি খাই দেই আমি আহিলোঁ গাছ পলি ৰুবা আহে পথাৰত মানে পথাৰত ইমান গাছ নাই না সেইকাৰণে এই নাচয় কিয় বান্দা আহি পথাৰৰ মাছ পালোঁ গাছ ৰুবা লগা জাগাখিনি কিন্তু ইমান গাছ নাপালোঁ 20 ডাল মান ৰুম বুলি ভাবিছিলোঁ 10 ডাল মানে হ'ল বোধ হয় আৰু এইফালে নাচো কিয় কিমান বান্দৰ এটা দুটা তিনিটা চাৰিটা বাপ্পা ঐ বান্দৰে বান্দৰ অ' গাইছ অ' দস্তিহাত ঐ পিছত উঠিয়ে গাছত আগতে এইগিলা গাছগিলাল ৰুম নহ'লে সুখ হৈ যাব আৰু আহাতে গা ধুই আহি আধুবি আগাও আৰু এনেকা কিবা কিবি কৰি আৰু গাছ পলি ৰোৱাৰ আৰম্ভ কৰিলোঁ আৰু এই প্ৰথম হনুমানে ৰুব দে হনুমান ৰু এনেকৈ ৰাম লক্ষ্মণ হনুমানে লগ হৈ গাছ পলি কেইডালমান ৰোৱাৰ পিছত ঐ কি গৰমেই গৰমটো হ'বই দেচোন যি গতিকে গাছ চাছ নাই সেইকাৰণে গাছ ৰুবা আহিছোঁ অলপ গৰমৰ কি কৈ তাক গৰমৰ অনুভৱটো কমাবৰ কাৰণে কিন্তু ৰুবা আহিছোঁ সেই গাছ না পাছে তাৰ নাই ঠিক 70 দিছে গাছ নাচলো কি 70 ভাগ্য যদি আছে এতেই বাচব দে গাইছ আগতে আমি এইকেইডাল ৰুই ফেলে শেষ কৰোঁ তাৰপিছত লগ পাম তন্ত হয় নে নহয় হয় আৰু এনেকৈ এডাল দুডালকৈ গোটেইকেইডাল গাছৰ পুলি ৰুই আমি গোটেইকেইটাই উঠিলোঁ গাছত উপায় নাই ইমান গৰম গাইছ 1 billion zillion jillion billion cotillion times later দস্তিহাত গাছৰ ওপৰত উঠি থাকিলেও ইমান লাভ নহ'ব কাৰণ যেতিয়াহে ৰ'দ দি আহি আছে এই গাছে জ্বলি যাবা খান পালোঁ আৰু গতিকে এতিয়া থাকিলে নহ'ব সোনকালে ঘৰত যোৱাটাই ভাল হ'ব না কি কোৱা গাইছ হয় গাইছ আৰু এইফালে কাবাই মুটিও থৈ দিছে যি গন্ধ আহি আছে এই তোমাৰ কাই মুটছা কাই মুটছে ঠিক নাই মোৰ ভৰি চৰি গোটেই দেহাৰ মুঠতে ভেজি গেল গতিকে ইয়াৰ পৰাই যাৱাই ভাল হ'ব দেই ঘৰত যাই পেলাই লগ পাম তন্তক ঘৰত যাৱাৰ আগতে তন্তক এটা কথা কওঁ এই কাবাই যে এই ধুনু মুনু কল যে চুনু মুনু কৰি থাকে সেনেকৈ যে এই ধুনু মুনুৰ লগত ঘূৰি থাকে বাইকৰ গতিত উঠি সেইগিলা কৰি লাভ নাই আমাৰ দৰে এইগিলা চা সৰু দামৰা পিয়ালপুল আঠানা আঠনিৰ লগত ঘূৰিবি অলপমান এনজয়ো পাবি কিন্তু আপিগিলাৰ লগত যাই কিবা এটা এনজয় পাবি কিন্তু আমাৰ লগত এইগিলাৰ লগত ঘূৰি যিমান এনজয় পাবি সেইগিলাৰ লগত ঘূৰি ইমান এনজয় নাপাবি সেইকাৰণে প্ৰেম কৰা মানে যাই কৰে কৰি থাক কিন্তু যাই কৰিম বুলি ভাবছা প্ৰেম নকৰিবি এনেকা মোৰ দৰে দস্তি বানো সৰু দামৰা এইগিলাৰ লগত ঘূৰ ফুল এনজয় পাবি ফুল আৰু এনেকৈ পেল পুল আঠানা আঠনিগিলাৰ মাৰি চাই মই অলপ তাহাৰ লগত এনজয় কৰি আহি পালোঁ ঘৰ আৰু এনেকৈ ঘৰ আহি পাই নাচবা কিয় বা গোটাইকেইটাই মেগি ধৰছে আৰু এটা কি বান্দালৰ দৰে পানী খাবাই ধৰছে আৰু কেনে লাগিল মেগি খাই আৰু আপোনাৰ ভালে তোৰ ভেৰি টেষ্টি ৰ'বা পাৰাই নৰচোন কিবা বেলেগ চাইনিজ মানুহ খোৱা দিছা কেনে লাগিল ঐ নাই এর খবরে নাই মানে খাওয়াত চাইছি খাওয়াত ধরছে দে দস্তিহাত গাছ পলিটো ৰুলোৱে আৰু কিবা কিবি এহাকো আৰু ফুসলে মেগি চেগি মানে মেগি চেগি খোৱালো ফুসলোৱা নাই এনে কৈছোঁ দেচোন দে মানে তো দস্তিহাত আজিৰ ভিডিঅ' মানে এতে তোমালোকে তো ভিডিঅ'টো চোৱা লাইক আৰু সাবস্ক্ৰাইব নকৰা চাই কিনে ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰা কি ক'ব লাগে নেকি মৰমত কবি কি নহয় মৰমতে কৈছোঁ তে দস্তিহাত এই চেনেলটা সাবস্ক্ৰাইব কৰি দিবি আৰু অল্প আমাক সাপোৰ্ট কৰ দুখীয়া ঘৰৰ ল'ৰা কিবা কৰি দামাৰা এই চাম ভাঙা ফুটা ঘৰত আছোঁ
হয় না নহয় হয় सब्सक्राइब कर दिबी दे और मिलते हैं फिर तब तक के लिए बाय ओए की बात कहो सब्सक्राइब कर देना तुम लोग ओए यो माने हिंदी रे माली अरो ओए ई नाही ई थोथा करा सब्सक्राइब कर दे बाय